এটিএমত টকা নথকাৰ ফলত বহু সময়ত ৰাইজৰ মাজত যথেষ্ট অসুবিধাৰ সৃষ্টি হোৱা দেখা যায়। ৰিজাৰ্ভ বেংকে এটিএমৰ ওপৰত চলোৱা এক সমীক্ষাত দেখা গৈছে যে কোনো কাৰিকৰী বা যান্ত্ৰিক বিজুতি নথকা সত্ত্বেও অকল টকা নথকাৰ ফলতে বহু এটিএম বিকল হৈ পৰি থাকে। ইয়াৰ ফলত হোৱা সাধাৰণ ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকসমূহক তেওঁলোকৰ এটিএম ব্যৱস্থা শক্তিশালী কৰিবলৈ নিৰ্দেশ দিয়ে, যাতে এটিএমত টকা নথকাৰ ফলত ৰাইজৰ মাজত অসুবিধাৰ সৃষ্টি নহয়। ৰিজাৰ্ভ বেংকে এটিএমত টকা থকাটো নিশ্চিত কৰিবলৈ বেংকসমূহক নিৰ্দেশ দিছে। এই নিৰ্দেশ নামানিলে বেংকসমূহৰ ওপৰত জৰিমনা বিহাৰ কথা উল্লেখ কৰিছে ৰিজাৰ্ভ বেংকে। ৰিজাৰ্ভ বেংকৰ নিৰ্দেশ অনুসৰি প্ৰত্যেক বেংকে তেওঁলোকৰ বিকল হৈ থকা এটিএমৰ এটা ৰিপৰ্ট প্ৰতি মাহৰ ৫ তাৰিখৰ ভিতৰত ৰিজাৰ্ভ বেংকলৈ প্ৰেৰণ কৰিব লাগিব। এই ৰিপৰ্টত যদি টকাৰ অভাৱত এটিএম বিকল হোৱাৰ কোনো তথ্য পোৱা যায় তেনেহ'লে বেংকে জৰিমনা ভৰিব লাগিব। এমাহত 10 ঘণ্টাতকৈ অধিক সময়ৰ বাবে যদি এটিএম বিকল হৈ থাকে তেনেহ'লে বেংকে সেই এটিএমটোৰ কাৰণে 10,000 টকাৰ জৰিমনা ভৰিব লাগিব। অৱশ্যে এই জৰিমনা অকল টকা নথকাৰ বাবে বিকল হোৱা এটিএমৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব। অন্য কাৰণ যেনে দীঘলীয়া বিদ্যুৎ কৰ্তন, চুৰি ডকাইতিৰ চেষ্টা, চৰকাৰৰ দ্বাৰা আৰোপ কৰা বাধা নিষেধ, প্ৰাকৃতিক দুৰ্যোগ ইত্যাদিৰ ফলত যদি এটিএম বিকল হৈ থাকে তেনেহ'লে তাৰ কাৰণে এই জৰিমনা প্ৰযোজ্য নহ'ব। ৰিজাৰ্ভ বেংকৰ এই নিৰ্দেশৰ ফলত টকাৰ অভাৱত বিকল হৈ থকা এটিএমৰ সংখ্যা কমিব বুলি আশা কৰিব পাৰি।